Good morning, students. Good morning, sir. Do you come to school regularly? Yes or no? Yes. Tomorrow regularly school ahana? No. Then you are called regular student. Ki boli koy? Regular student. Tomorrow koa I am a regular student. I am a regular student. Right? Kahan no? Ita regular jibla student school ahe. Telok dekhile ame sini pao. Telok khub bhal ke thake. Kene gom pao. Je telok school jibla diye gom pai. Kam kore. Homework bhal ke kore. And that's why they are always happy. Telok kodai happy hoi thake. Next. এতিয়া আমি গ্ৰামাৰত এটা ভাৰ্ব পাওঁ সেইটো নাম ৰেগুলাৰ ভাৰ্ব কি ভাৰ্ব ৰেগুলাৰ ভাৰ্ব সেই ৰেগুলাৰ ভাৰ্ব বিলাকৰ কিছুমান লক্ষণ আছে সেইবিলাক আমি চাই লওঁ তোমালোকক এটা এক্টিভিটি যোগেদি মই দেখাবলৈ যত্ন কৰিছো ওকে ৰেডি ৰেগুলাৰ ভাৰ্ব R E G U L A R V E R B কি হ'ল মই কিছুমান ৰেগুলাৰ ভাৰ্ব লিখিছো চোৱা You repeat after me. Cry. Leave. Step. Wait. Stay. S-T-Y. Stay. Fail. Enjoy. Label. Agree. Marry. Explain. Hope. Care. Use. Jog. Clap. ৰেগুলাৰ ভাৰ্ব বিলাকৰ এটা কথা আছে যেতিয়া পাষ্ট টেন্স ফৰ্ম যেতিয়া আমি কৰিম বা পাষ্ট পাৰ্টিচিপল ফৰ্মত নিম তেতিয়া হয় ডি কেতিয়াবা ডি ইউজ কৰিম বা শেষত ই ডি বা কেতিয়াবা আই ডি বা কেতিয়াবা লাষ্টৰ কনচনেণ্টটো ডাবল কৰি ই ডি যোগ কৰিম এতিয়া আমি এই এক্টিভিটিটো চাম এতিয়া তোমালোকে মোক হেল্প কৰিবা ইয়াত ডি থকা ভাৰ্বটো কোন হ'ব ই ডি লগাই দিলে পাছ হৈ যাব কোন হ'ব অকল ডি লাগে আমি কাটি যাম মই এটা সহায় কৰিছো এটো মানে L I V E D হলনে লিভ কোৱা ৰেগুলাৰ ভাৰ্ব ই ডি লাগে অকল ডি লাগিছে আৰু কি লাগিব আৰু ডি থকা কোনটো আছে এগ্ৰি A G R E E D এগ্ৰি হলনে আৰু কি আছে হিয়াৰ কাটি যাম C A R E D হিয়াৰ ওকে আৰু আছে Okay, next আমি পালা use used clear হল না ডি থকা নেক্সট আমি কি চাম ইডি থকা কোড আমি ইডি লগাও কোড দিম ফৰ এক্সাম্পল এনজয় ENJOY এনজয় দেন আৰু কি আছে আৰু এনজয় ইউজ তো আমি ইউজ কৰিম এনজয় ইডি থকা আছে ৱেইট WAITED waited okay wait stay STAYED stayed okay fail FAILED failed okay then explain EXPLAINED explain okay next fail explain এতিয়া চাম ID sorry step to us another ID marry for example MARRIED y thai ki hoise I hoise plus ed jog hoise marry clear next cry CRY thai ki hol I aru ed jog hoise cried cry ho gol etia dekha paiso ডাবল কনসোনেন্ট হয় এইটা ওয়ার্ড এগিরা ভার্ব বাকি আছে হপ HOP সিঙ্গল কনসোনেন্ট আছে এতিয়া আমি ইয়াৰ লগত কি কৰিম পাস্ট টেন্সত কৰোতে HOPPED হপড ক্লিয়াৰ আছে লেভেল স্পেলিং কি আছে LABEL আছে আৰু এটা L লিখি দাও লেভেল হৈ গল দেন ক্ল্যাপ CLAPPED ক্ল্যাপ clear jog মানে কি JOG jogged তোমালোকে জগিং কৰা নাই জগিং এনেকৈ জগিং নিজে কৰে ৰাতিপুৱা গধূলি কৰিব পাৰা ইট ইজ ভেৰি গুড ফৰ হেল্থ চ' ৰেগুলাৰ ভাৰ্বৰ এটা চিন কি পালোঁ পাষ্ট টেন্সত ডি লাগে অকল ডি লগা ভাৰ্ববিলাক কি লিভ এগ্ৰি কেয়াৰ ইউজ ইয়াত থকা আৰু বহুত আছে
Then ed থকা আমি চাম ed enjoy waited stay fail explain very good next id married cried double consonant কি হ'ব hope level clap jolt বুজি পাইছা এনেকুৱা ৰেগুলাৰ ভাৰ্ব তোমালোকে হোমৱৰ্ক দিছো 20 বিচাৰি উলিয়াব লাগিব কেটা 20 20টা can you do it পাৰিবা না কেলে পাৰিবা লগা নাই পাৰিবা না can you yes yes thank you okay let's go for regular verb প্ৰত্যেককে এটা এটা এক্সাম্পল দিব লাগিব ফাৰ্স্ট জি ক'ব বিচাৰা হাত দাঙিব লাগিব yes cry very good next yes leave next yes stay very good marry next enjoy very good next clap very good next level very good next agree very good clap